ভিডিঅ' এটাৰ কাৰণে স্কুলৰ পৰা আহিলা আহিলা কেনেকুৱা লাগিলে স্কুলত গৈ মজা স্কুলত গৈ মজা লাগেনে হাই এভৰিৱান স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব আৰু মই চুলিত ঘৰুৱাভাৱে কেনেদৰে যত্ন ল'ব পাৰি খুব ধুনীয়া এটা টিপছ দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব টিকিলি স্কুল ছুটি দিলে আৰু আনিব হৈ গ'ল তাৰপিছত তিতাই গ'লোঁ এতিয়া চুলিখিনি শুকাই লওঁ পিছত লগ পাই আছোঁ ভৰি হাত ধুইছা কিয় ধুইছা ভৰি হাত স্কুলৰ পৰা আহি গৰম লাগিছে নাই গৰম লাগিছে কেনেকুৱা খাবলৈ মজা খাই দেখুৱা আকৌ ইছ আৰু এতিয়া খাই আছোঁ তৰমুজ তাই টিভি চাই আছে সেইটো কাৰণে চাউণ্ডটো মিউট কৰি দিলোঁ আৰু গৰমৰ পৰা আহি তৰমুজ খাই খুব ভাল লাগে তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে আৰু গৰমত আমাক পানী খুবেই প্ৰয়োজন নহয় জানো গৰম দিনত তৰমুজ খাই বৰ ভাল লাগে খোৱা নাই যদি আপোনালোকে খাব দেই আৰু মই চুলিত কিদৰে যত্ন লৈছিলোঁ এতিয়া দেখুৱাব লৈছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এই পাতখিলা ধৰিব পাৰিছেনে চিনি পাইছেনে পাতখিনি ধুনীয়াকৈ ধুই লৈছোঁ ধুই লোৱাৰ পাছত এতিয়া এনেদৰে ছিঙি এটা মিক্সিং জাৰত দি দিছোঁ তাৰ পাছতে গোটেইখিনি মিক্স কৰি ল'ম মানে পিচি ল'ম আৰু মিক্সিং জাৰতে তাৰ পাছত এইখিলা পাতখিলা চিনি পাইছেনে কৈ দিছোঁ বাৰু জবা ফুলৰ পাত হয় আৰু যদি ফুল থাকে জবা ফুলৰ ফুলটো খুবেই ভাল হয় মই পাতে লৈছোঁ আৰু লগতে আৰু এটা বস্তু দিছোঁ এইখিনি কি পাত ধৰিব পাৰিছেনে পাৰিছে নিশ্চয় ন জেতুকা পাত জেতুকা আৰু জবা ফুল দুয়োটাই জেতুকাটো কমকৈ দিছোঁ জবা ফুলৰ পাত বেছি দিছোঁ আৰু এতিয়া অকণমান পানী দি দিছোঁ প্ৰয়োজন অনুসৰি এতিয়া পানী অলপ দি দিলোঁ ধুনীয়াকৈ মিক্স হ'বৰ কাৰণে পানীখিনি দিলে মানে ভালদৰে মিক্স হৈ যাব আৰু এতিয়া চাই থাকক 1 মিনিটত ৰেডি হৈ যাব আৰু এয়া ৰেডি হৈ গ'ল তাৰ পাছতে এটা গ্লাছৰ বাটিত উলিয়াই লৈছোঁ মিশ্ৰণখিনি যদি চুলি বেছি থাকে পাত সৰহকৈ দিব জবা ফুলৰ পাত কিমান উপকাৰী হয় চুলিৰ বাবে সেইটো চাগে মই কোৱাৰ প্ৰয়োজন নাই নতুনকৈ আগৰ দিনৰ মানুহবোৰে মানে চুলিত জবা ফুলৰ পাত ঔটেঙা বীজ এইবিলাক ব্যৱহাৰ কৰিছিলে সেইটো কাৰণে বহুত দিনলৈকে চুলিবোৰ নপকিছিলেও চুলি পকা আৰু চুলি সৰা এইবোৰৰ পৰা বাচি আছিলে আমি এতিয়া শ্বেম্পুৰ ব্যৱহাৰ কৰি আমাৰ চুলিবোৰ সৰিছে সোনকালে বুলি মই ভাবোঁ আৰু বায়ু প্ৰদূষণো হৈছে আৰু এতিয়া গুৰিবোৰত ধুনীয়াকৈ লগাই লৈছোঁ চুলিৰ গুৰিত অকণমান চুলিৰ গুৰিত সাৰ দি দিছোঁ খুব ভাল লাগে গুৰিবোৰ ঠাণ্ডা পৰি যায় চুলিৰ গুৰি চেঁচা লাগে এতিয়া মোৰ লগোৱা হৈ গ'ল কমপ্লিট ইমান আধা ঘণ্টামান ৰাখি দিম আৰু তাৰ পাছত ধুই দিম চুলিখিনি ধুইয়ে লগে স্কুল যাবলগীয়া হ'ল স্কুল ছুটিৰ টাইম হৈ গ'ল আৰু চুলিখিনি শুকাব পৰা নাছিলোঁ স্কুলৰ পৰা আহি এতিয়া ধুনীয়াকৈ চুলিখিনি শুকুৱাই ল'লোঁ আৰু দেখিছে চুলিখিনিত অকণমান শাইনিং এটা হ'লেও আহিছে আৰু জবা ফুলৰ পাতে শ্বেম্পুৰ কণ্ডিচনাৰ দৰে কাম কৰে যদি আপোনালোকে কেতিয়াও লগোৱা নাই এবাৰ লগাই চাব তাৰ পাছতে
কেনেকুৱা লাগে গম পাব আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই